হেল্ল' মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ আৰু আজি মই ৰাতিপুৱাই ফুৰিবলৈ ওলালোঁ যিটো বাটেৰে গৈ আছোঁ ইমানেই ভাল লাগিছে সঁচাকৈ সেই বাটেদি গৈ থাকিলে যেন গৈয়ে থাকিম এনেকুৱা এটা অনুভৱ হৈ আছে যেন মই কোনোবা উপন্যাস পঢ়ি আছোঁ আৰু তাৰ সেয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বিলীন গৈছোঁ সঁচাকৈ খুবেই ভাল লাগিছে তাৰপিছত আহি লাহে লাহে মাহীহঁতৰ ঘৰত সোমালোঁ আৰু একাপ চাহ খালোঁ তাৰপিছত তাত পোৱা কিছুমান ফুলৰ লগত খেলিলোঁ তাৰপিছত ভাত খালোঁ ভাত খোৱাৰ ইচ্ছা নাছিল যদিও মাহীয়ে লৰালৰিকৈ আমাক দেখি ভাতকেইটা বনাই দিলে আৰু যতনাই দিয়া ভাতকেইটাতো তেনেকৈ এৰি আহিব নোৱাৰি খাই আহিলোঁ তাৰপিছত আহি থকাৰ মাজত ইয়াৰ পৰা যে ইমানেই এটা ভাল দৃশ্য পাহাৰখন ইমান ধুনীয়াকৈ ওলাই আছে মোৰ খুব ভাল লাগিলে সেইকাৰণে চালোঁ এয়া আপোনালোক সকলোকে দেখুৱাইছোঁ চাওক ইমানেই ভাল লাগিছে আচলতে মোবাইলতকৈ বেছিকৈ কিন্তু ৰিয়েলত ভাল লাগিছে তাৰপিছত সন্ধিয়া লাহে লাহে সূৰ্যটো সোমাই যাবলৈ ধৰিছে আৰু আমিও ঘৰমুৱা হ'লোঁ আজিলৈ ইমানতে সামৰিছোঁ বাই